নমস্কাৰ, আসাম গ্ৰুপত এগ্ৰি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। এয়া হাঁহ পোৱালি পুহিছে দেখিছে আপোনালোকে। কমচে কম 50টামান হ'ব। 50টামান হ'ব। ইহঁতক চাউল, দানা, ভাত, তাৰপিছত ব্ৰইলাৰ দানাও দিয়া হৈছে। এমাহমান হৈছে, ডাঙৰ হৈছে নে নাই হোৱা জানো, তাৰ বিষয়ে জনাবচোন। ডাঙৰ নাই হোৱা নিচিনা লাগিছে। কিছুমানটো হৈছে, এইটো ডাঙৰ হৈছে। এইবিলাক কিছুমান হেৰি হৈছে। এয়া 50টামান আছে। এইখিনি লোকেল হাঁহ পোৱালি হয়, একো চালানী নহয়। আৰু এইটো হেৰিয়াতে ওলোৱা আছে, এইটো কি কয় হাঁহে উলিয়াইছে বাৰু। এইটো কাৰেণ্টৰ ইনকিউবেটৰ দা দি ওলোৱা হোৱা নাই, ঘৰতে হাঁহ ওলাইছে। হাঁহ 6জনী মানে উলিওৱা আছিলে। ডাঙৰ হেৰি এটা 65টা পোৱালি ওলাইছে। 13টা এজনী এনেকৈ মনি দিছিলোঁ। বাকী মৰি এতিয়া 51টা আছে একাউণ্টটা। এমাহমান হৈছে। এতিয়া এইবিলাক দেখিছে আপোনালোকে, কিছুমানটো ডাঙৰ হৈছে, কিছুমানটো সৰু হৈ আছে। এইটো জনাবচোন কিনো হৈছে, আৰু ইয়াতকৈ উপায় কিবা আছে নেকি হেৰি কৰিব জনাব।